মনৰ কথা এই চেনেলত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত কৰি থকা হৈ আছে তাৰে আজি এই তৃতীয়টো খণ্ডলৈ আপোনাক স্বাগতম। আজি আমি আপোনাৰ কাৰণে লৈ আহিছোঁ সম্ৰাট আকবৰৰ বিশ্বাসী উপদেষ্টা বীৰবলৰ বুদ্ধিমত্তা আৰু কৌশলৰ আন এক কাহিনী। সম্ৰাট আকবৰে মাজে সময়ে বীৰবলক একোটা অযুক্তিকৰ কথা কৈ কেতিয়াবা বৰ বিপাঙত পেলাইছে, কিন্তু বুদ্ধিৰ বলত বীৰবলেও সম্ৰাটক সন্তুষ্ট কৰিব পাৰিছে। এদিন সম্ৰাটে বীৰবলক ক'লে, বীৰবল, তুমি য'ৰ পৰাই নহওক কিয় মোক এখেৰ ষাঁড় গৰুৰ গাখীৰ আনি দিবা। যদি আনি দিব নোৱাৰা তেন্তে তোমাক মই শূলত দিম। সম্ৰাটৰ কথা শুনি বীৰবল অবাক হৈ গ'ল। তেওঁ ভাবিলে, ষাঁড় গৰুৰ গাখীৰ পোৱাটো জানো সম্ভৱ? ঘৰলৈ আহি বহু ভবা চিন্তা কৰি তেওঁ নিজৰ ঘৈণীয়েকক ক'লে, শুনা, আজি ৰাতি সকলোৱে যেতিয়া টোপনিত পৰিব তুমি তেতিয়া ৰাজকাৰেঙৰ ওচৰত থকা পুখুৰীৰ কাপোৰ ধোৱা শিলত জোৰে জোৰে কেইখনমান কাপোৰ আঁচুৰিব লাগিব, যাতে সম্ৰাটৰ টোপনিত ব্যাঘাত জন্মে। তাৰপিছত কি কৰিব লাগে বীৰবলে ঘৈণীয়েকক শিকাই দিলে। বীৰবলৰ কথা মতে ঘৈণীয়েকে পুখুৰীৰ কাপোৰ ধোৱা শিলত জোৰে জোৰে কাপোৰ আঁচুৰিব ধৰিলে। কাপোৰৰ আঁচোৰৰ শব্দ শুনি সম্ৰাটৰ টোপনি ভাঙি গ'ল। তেওঁ তৎক্ষণাত প্ৰহৰীক মাতি আনি কোনে মাজনিশা কাপোৰ আঁচুৰিছে জানিব বিচাৰিলে আৰু তেওঁক সম্ৰাটৰ ওচৰলৈ লৈ আহিবলৈ আদেশ কৰিলে। আদেশ পাই প্ৰহৰী লৰালৰিকৈ পুখুৰীৰ পাৰলৈ গ'ল আৰু বীৰবলৰ পত্নীক সম্ৰাটৰ ওচৰলৈ লৈ আহিল। সম্ৰাটে বীৰবলৰ পত্নীক খং মনেৰে সুধিলে, তুমি গোটেই দিনটো কাপোৰ ধুবলৈ সময় নাপালা? এই মাজৰাতি সকলোৰে টোপনিত বাধা দি কিয় কাপোৰ আঁচুৰিছা? কান্দো কান্দো হৈ বীৰবলৰ পত্নীয়ে ক'লে, জাহাপনা, যোৱাকালি আমাৰ স্বামীৰ এটা সন্তান উপজিলে। ঘৰৰ সকলো কাম কৰিব লগা হোৱাত গোটেই দিনটোৱে এই লেতেৰা কাপোৰবোৰ ধুবলৈ সময়ে নাপালোঁ। সেয়েহে এই লেতেৰা কাপোৰবোৰ মই এই নিশাৰ ভিতৰতে ধুবলৈ আহিছোঁ। তেনেতে সম্ৰাটৰ প্ৰহৰীয়ে মোক ইয়ালৈ লৈ আহিলে। সম্ৰাটে ক'লে, এই মাজনিশা তুমি আমাৰ লগত কি ধেমালি কৰিব আহিছা? পুৰুষ মানুহৰ জানো সন্তান উপজে? বীৰবলৰ পত্নীয়ে একেবাৰে ক'লে, জাহাপনা, ষাঁড় গৰুৱে যদি গাখীৰ দিব পাৰে তেন্তে পুৰুষ মানুহৰ সন্তান জন্মিব কিয় নোৱাৰে? কথাষাৰ শুনি সম্ৰাটে বীৰবলৰ পত্নীক বুজি পালে আৰু এইটো বীৰবলৰ চালাকী বুদ্ধি বুলি গম পালে। তেওঁ পিছদিনা বীৰবলক ৰাজপ্ৰসাদলৈ মাতি আনি বহু ধন ৰত্ন উপহাৰ দিলে। ধন্যবাদ এই ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে। আকবৰ আৰু বীৰবলৰ এই কাহিনীটো আপুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আগলৈও যদি এই কাহিনী শুনি থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। থেংক ইউ আজিৰ বাবে।